মই নিৰ্দলীয় ইণ্ডিপেণ্ডেণ্ট প্ৰচাৰটো মোৰ আজি চাওক 9 মাহ ধৰি কণ্টিনিউৱাছ গাঁৱে ভূঞে চহৰে নগৰে চৰে বালিয়ে 9 মাহ ধৰি কণ্টিনিউৱাছ মোৰ ছুপাৰ ডুপাৰ প্ৰচাৰ চলি আছে। তাৰ আগতে 5টা বছৰ সুদীৰ্ঘ 5টা বছৰ মই অসমৰ ৰাইজৰ কাৰণে মোৰ ঘাম আৰু তেজ একাকাৰ কৰি দিছোঁ। আৰু শিখা শৰ্মাই অসমৰ ৰাইজৰ কাৰণে দুবাৰকৈ জেল খাইছে। প্ৰথমবাৰ জেল খাইছে 2021 চনৰ 6 এপ্ৰিলত 16 দিনৰ কাৰণে, দ্বিতীয়বাৰ জেল খাইছে 2023 চনৰ 16 জুনত এমাহ 5 দিনৰ কাৰণে। এয়া মোৰ কোনো অপৰাধ নহয়, মই অপৰাধী নহয়, কিন্তু মই ৰাইজৰ হকে মাত মাতি লিখি মই জেল খাইছোঁ। গতিকে ভগৱানে চাই আছে, জনতাই চাই আছে, মোৰ প্ৰচাৰ মোতকৈ বেছি ৰাইজে কৰি আছে। নগাঁও সমষ্টিৰ লগত মোৰ ভাল লাগে। প্ৰথম কথা, নগাঁৱৰ লগত মোৰ এটা সম্পৰ্ক আছে সৰু কালৰে। দ্বিতীয় কথা, নগাঁও সমষ্টিটোত আচলতে ক'লে কথাবিলাক বেয়া শুনি, কিন্তু মই বৰ লোকধাককৈ কথা ক'ব নোৱাৰোঁ। নগাঁও সমষ্টিটোত উচ্ছেদ হয়তো অসমত আটাইতকৈ বেছি উচ্ছেদ নগাঁও লোকসভা সমষ্টিত হৈছে। মই আৰু উচ্ছেদ কৰিবলৈ নিদিওঁ। হয়, চৰকাৰী মাটি দখল কৰাটো বেয়া কথা, সেইটো আইন বিৰুদ্ধ কথা। আমিও নিবিচাৰোঁ চৰকাৰী মাটিত কোনোবাই ঘৰ সাজাওক, খেতি কৰক, আমিও নিবিচাৰোঁ। কিন্তু প্ৰশ্ন হয়, এই মানুহবোৰ ক'লৈ যাব? এই মানুহবোৰৰ মাটিখিনি ক'লৈ গ'ল? এই মানুহবোৰৰ যিখিনি মাটি আছিলে ক'লৈ গ'ল? নদীয়ে লৈ গ'ল। লাখ লাখ হেক্টৰ কৃষিভূমি, লাখ লাখ হেক্টৰ মানুহৰ মাটি, ঘৰ দুৱাৰ নদীৰ বুকুত জাহ গ'ল। গতিকে তাৰ কোনো হিচাপ নকৰিলে, তাৰ হিচাপ নহ'ল, যাৰ কাৰণে মানুহখিনি গৃহহীন। গতিকে সেই মানুহখিনিক যধে মধে উচ্ছেদ কৰিব নোৱাৰিব। কোনখিনি নহয়, যাক গৃহহীন মানুহখিনি, যাৰ ভূমি নদীত গৈছে, আপোনাৰ ডেফিনেটলি কোনখিনি মানুহ বুলি নহয়, ভাৰতীয় জনতা, অসমৰ নাগৰিক। মোৰ প্ৰথম আৰু প্ৰধান সমস্যাটো হৈছে নগাঁৱৰ লোকসভাৰ অন্তৰ্গত নদীখনৰ যিটো গৰাখহনীয়া হৈ আছে, বিশেষকৈ লাহৰীঘাট, আপোনাৰ বিভিন্ন অঞ্চলত আছে এইখিনি, লাহৰীঘাটত আটাইতকৈ বেছি। গতিকে মই নগাঁও লোকসভা সমষ্টিটোত বোল্ডাৰ ৱাল দিয়াটো মোৰ প্ৰধান আৰু প্ৰথম কাম, যিটো মই কৰিব পাৰিম 100% গেৰাণ্টি। দ্বিতীয়তে, নগাঁৱত যিখিনি মানুহ ভূমিহীন, যিখিনি মানুহ চৰ অঞ্চলত বাস কৰিছিলে আৰু চৰ অঞ্চলৰ বাহিৰেও যিখিনি মানুহ বিভিন্ন সমতল ভূমিতো বাস কৰি আছে, বিভিন্ন ভূমিত বাস কৰি আছে, অতি দৰিদ্ৰ মানুহ, থাকিবলৈ ঘৰ নাই, তেওঁলোকৰ কোনো জীৱিকা নাই, তেওঁলোকক বাৰে বাৰে উচ্ছেদ কৰা হৈছে। গতিকে উচ্ছেদ মই বন্ধ কৰাম। আনটিল এণ্ড আনলেছ তেওঁলোকক মাটিৰ পট্টা নিদিয়ে, তাৰ আগতে তেওঁলোকে উচ্ছেদ কৰিব নোৱাৰিব। হৰকেজ মই কৰিবলৈ নিদিওঁ। আৰু 3 নম্বৰ কথাটো হ'ল ডি ভোটাৰ। কংগ্ৰেছ চৰকাৰে যে ডি ভোটাৰ কৰিছিলে, ডিটেনশ্যন কেম্প কৰিছিলে, ডিটেনশ্যন কেম্প মই বন্ধ কৰিম। বন্ধ কৰিবই লাগিব, কৰিব পাৰে, সকলোৱে পাৰে। এনেকুৱা নহয় যে কেৱল শিখা শৰ্মাহে পাৰে, সকলোৱে পাৰে, কিন্তু নকৰে। তাৰমানে এইটো এটা সমস্যাক জীয়াই ৰাখি তাৰ পৰা ৰাজনীতি কৰে। এই ৰাজনীতি মই শেষ কৰিম। আৰু তাৰপিছত হ'ল নগাঁও আৰু মৰিগাঁৱত দুটা মই ব্যক্তিগত খণ্ডৰ প্ৰাইভেট, পাব্লিক প্ৰাইভেট নহয় দেই, কিন্তু কমপ্লিটলি প্ৰাইভেট দুটা ডাঙৰ ডাঙৰ বৃহৎ ইণ্ডাষ্ট্ৰী মানে প্ৰতিষ্ঠা কৰিবলৈ মই যিমান পাৰোঁ সিমান চেষ্টা কৰিম, যাতে নগাঁও আৰু মৰিগাঁৱত যিখিনি সংস্থাপনহীন মানুহ, তেওঁলোকে নিজৰ জিলাত সংস্থাপন পায়। তাৰোপৰি যিখিনি মানুহ বিদেশত আছে, গৈ আৰৱত আছে, ইৰাক ইৰাণত আছে, আপোনাৰ বেংগলোৰত আছে, কলকাতাত আছে, বিভিন্ন ঠাইত, কেৰেলাত আছে, হায়দৰাবাদত আছে, সেই মানুহখিনি, সেই ডেকা ল'ৰাখিনিৰো মন যায় তেওঁলোকৰ পৰিয়ালৰ লগত থাকিবলৈ। তেওঁলোকৰো মন যায় ঠুনুক ঠানাককৈ মাত ফুটা তেওঁলোকৰ শিশু সন্তানৰ মাত শুনিবলৈ। গতিকে তেওঁলোকক ঘূৰাই আনিবৰ কাৰণে মই দুটা ইণ্ডাষ্ট্ৰী কৰিম। এইকেইটা কথা আপোনালোকক প্ৰধানত ক'লোঁ। তাৰপিছত চাওক, এজন সাংসদৰ কাম আচলতে ৰাস্তা পদূলিত মাথা মৰাটো নহয়। সাংসদৰ কাম আচলতে আপোনাৰ এটা বৃহৎ বহল ভিত্তিত হয়, যিখিনি মই ক'লোৱেই অলৰেডি। গতিকে সেইখিনি কৰিম। এবভ অল মোৰ প্ৰথম আৰু প্ৰধান লক্ষ্য, 43 বছৰ এটা জাতিক অত্যাচাৰ কৰি অহা হৈছে। 43 years এটা জাতিৰ ওপৰত অত্যাচাৰ হৈছে। সন্দেহজনক বাংলাদেশী, বিভিন্ন কথা কৈ, মিয়া গেদা গেদি আদি বিভিন্ন কথা কৈ ভাৰতীয় নাগৰিকক অপমান কৰা হৈছে। মই MP হোৱাৰ পিছত অসমৰ কোনো ব্যক্তিয়ে এই জাতিটোক, এই জাতিৰ মানুহখিনিক, ভাৰতীয় নাগৰিকক, মোৰ ককাই ভাইখিনিক কোনো ধৰণৰ অপমান সূচক কথা ক'ব নোৱাৰিব। প্ৰতিজন ব্যক্তিৰ যিয়ে গালি পাৰিব, যিয়ে তেওঁলোকক অত্যাচাৰ কৰিব, তেওঁলোক প্ৰতিজনৰ বিৰুদ্ধে মই আইনগত ব্যৱস্থা ল'ম। নাই নাই নাই, আপুনি মিছা কথাটো নক'ব। নাই 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 নাই, মই কেতিয়াও নাই, কোনো কালে নাই। মই কামাখ্যা মন্দিৰৰ, শুনক, মই হিন্দু মানুহ, কামাখ্যা মন্দিৰৰ শপত খাইছোঁ। তাতকৈ ৰ'ব, শুনক শুনক শুনক, এফিডেভিট দিব লাগে যদি কওক, এফিডেভিট কৰি দিম। মই জীৱনত কেতিয়াও কোনো কালে UDF দলত নাই, নাছিলোঁ, নাথাকোঁ। আৰু ৰ'ব, আজমলক সমৰ্থন মই নাই কৰা। মই পৃথিৱীৰ প্ৰতিজন মানুহৰ সকলো ভাল কামক মই প্ৰশংসা কৰোঁ, আৰু পৃথিৱীৰ প্ৰতিজন মানুহৰ সকলো বেয়া কামক মই সমালোচনা কৰোঁ। সেয়া মোৰ নিজৰ সন্তান, মোৰ নিজৰ স্বামী, বা মোৰ নিজৰ মা দেউতা, বা এনি বডি, মই এইটো কৰি যাওঁ। এতিয়া চাওক, আজি নমিনেশ্যন, কালি 28 তাৰিখৰ পৰাই আৰম্ভ হৈছে। এতিয়া নমিনেশ্যন যিমানজন মানুহে দিব,
এতিয়া কিমানজনে দিয়ে মই নাজানো আমি এইটো কথা 5 তাৰিখে কনফাৰ্ম হ'ম যে কিমানজনৰ নমিনেশ্যন একচেপ্ট হ'ল গতিকে প্ৰতিজন কেণ্ডিডেটেই মোৰ প্ৰতিদ্বন্দ্বী কাৰণ প্ৰতিজন কেণ্ডিডেটৰে ধৰক এটা সন্মান থাকে গতিকে প্ৰতিজনেই মোৰ প্ৰতিদ্বন্দ্বী মই সকলোৰে লগত প্ৰতিদ্বন্দ্বিতা কৰিম সাংসদ বৰ্তমান আৰু তেওঁ সক্ৰিয় প্ৰতিদ্বন্দ্বী হিচাপে আপুনি ল'ব বিচাৰে নেকি প্ৰদ্যুৎ বৰদলৈ নিচিনা দুৰ্বল মানুহ অসমত আৰু কেণ্ডিডেট আছে নাই ক'ব নোৱাৰো আপুনি এটা মোক কথা কওক অসমত এটা মানে নগাঁও লোকসভাত এটা ৰাস্তা পদূলি ক'ৰবাত ফলক এখন দেখুৱাকচোন তেওঁ কৰা কামৰ আগৰ ইলেকশ্যন ঘোষণা হোৱাৰ আগৰ নহ'ব আমাৰ উদ্দেশ্য কি আমাৰ উদ্দেশ্য বিজেপিক দমন কৰা নে পাব্লিকক সাৰ্ভিস দিয়া আমাৰ উদ্দেশ্য পাব্লিকৰ হৈ ভাল কাম কৰা নে বিজেপিৰ পিছে পিছে খেদি ফুৰা কোনটো এজন সাংসদৰ উদ্দেশ্য বেলেগ এটা দলক পিছে পিছে খেদি ফুৰা তেওঁলোকক গালি পৰা নে আমি আমাক ভোট দিয়া জনতাৰ কল্যাণৰ বাবে কাম কৰা কোনটো আমাৰ উদ্দেশ্য প্ৰদ্যুৎ বৰদলৈ কোনটো কৰি আছে গতিকে প্ৰদ্যুৎ বৰদলৈ নিচিনা দুৰ্বল কেণ্ডিডেট কোনেই নাই বা সব কথা বাদেই দিয়ক কংগ্ৰেছ এতিয়া একেবাৰে জিৰ' হ'বলৈ গৈ আছে গতিকে আৰু প্ৰদ্যুৎ বৰদলৈক এনে পঠিয়াই দিল্লীত লেভেল মৰাই লাভ নাই ভবাতটো বাধা নাই আপুনি কি ভাবিব পাৰে ভাবি থাকক বাধা নাই না আপুনি মানে মই আপোনাক ৰিপ্ৰেজেণ্ট কৰিছোঁ মই জনতা ৰিপ্ৰেজেণ্ট কৰিছোঁ ভাবাত বাধা নাই কিন্তু সত্য কি মই শিখা শৰ্মা মই জিকিবলৈ আহিছোঁ শিখা শৰ্মাৰ ওপৰত এই সন্দেহ কৰাটো অমূলক মই কাকো জিকাবলৈ অহা নাই মই নিজে জিকিবলৈ আহিছোঁ মই জিকিম কিন্তু চাওক মইতো আৰু EVM চোৰ নহয় যে মই কাউণ্টিঙত আপোনাক কৈ দিম এইবিলাক অহংকাৰ কথা মোৰ নাই কিন্তু মই জিকিম এইটো খাটাং আৰু শুনক জিকিবলৈ 51টা ভোটহে লাগে 51 মানে 51 এটা ভোটহে লাগে জিকিবলৈ মই জিকিম কথা ইমানেই এই কিমান পাম কিমান নেপাম এইবিলাক অংক কৰি থাকিবলৈ মোৰ কাম নাই আপুনি আচৰিত হ'ব সংখ্যালঘুৱে মোক যিমান ভাল পায় সংখ্যাগুৰুৱেও মোক সমানেই ভাল পায় আপুনি যাওক জলা হ'লে যাওক আপুনি উজাৰি গাঁৱলৈ যাওক হাঁহিলালৈ যাওক আপুনি উৰিয়া গাঁৱলৈ যাওক দীপলুলৈ যাওক গোটেই হিন্দু মানুহে মোক পাগলৰ দৰে ভাল পায় সুধি লওক মই যদি মিছা কথা কৈছোঁ নহয় কেলে হ'ব এতিয়া বিজেপি মই প্ৰচাৰটো জেল যোৱাটো প্ৰচাৰ কৰিবলগীয়া কথা নেকি মোক বিজেপিয়ে মই চাওক মই জেললৈ কেলে গ'লোঁ চোৰ ডকাইত কৰিতো যোৱা নাই মই জেললৈ গ'লোঁ জনতাৰ হকে মাত মাতি অন্যায়ৰ বিৰুদ্ধে মাত মাতি সত্যৰ বাটত খোজকাঢ়ি এই কথা গোটেই পৃথিৱীয়ে জানে অসমেই নহয় ভাৰতে জানে গোটেই পৃথিৱীয়ে জানে ইণ্টাৰনেট মাৰিলে শিখা চমা কাহিনী গোটেই এভেইলেবল কিন্তু কথাটো হ'ল কি মই জেল যোৱাটো ইস্যু নবনাওঁ মই মানুহক ইমোশ্যনেলি ব্লেকমেইলিং নকৰোঁ কিন্তু মই নকৰিলোতো ৰাইজৰ বুকুত মই শুই আছোঁ ন গতিকে মোৰ নিৰ্বাচনী ইস্যু হ'ল জনতাৰ কল্যাণ গৰাখহনীয়া ৰোধ কৰা নিবনুৱাক সংস্থাপন দিয়া গতিকে এইবিলাক মই মুখ চুপতি মৰাত মই নাই